চ' গাইজ এটা খুব ইণ্টাৰেষ্টিং টপিক, যিটো সাধাৰণতে বাস্তৱ জীৱনৰ লগত আমাৰ জড়িত। আমি কেতিয়াবা নিজকে যি বিচাৰোঁ, কেতিয়াবা কোনোবা বহুত আমাৰ কৰিব ইচ্ছা যায় বহুত জীৱনত, যে মই এইটো কৰিম, সিটো কৰিম, কিন্তু কেতিয়াবা আমি বিফল হৈ থাকোঁ। বিফল হৈ আমি সেই বিফলতাত যেতিয়া বিফল হৈ থাকোঁ, তেতিয়া আমি হতাশাত ভুগোঁ। খুব বেছিকৈ আমি হতাশাত ভুগোঁ আৰু আমি একো ৰাস্তা বিচাৰি নাপাওঁ। আজি সফলতাৰ ৰাস্তাত আমি কেনেকৈ হ'ম বাৰু, যে মোক কোনে উপায় দিব? তেতিয়া আপুনি দিশহাৰা হৈ যায়, আপোনাক কোনো বুজি নাপায়। যে আপুনি ঘৰত তেতিয়া আপুনি যদি কিবা কয়, আপোনাৰ খং উঠে, কাৰণ আপুনি কিবা এটা বিচাৰি আছে, তাক পোৱা নাই। গতিকে আপুনি অহৰহ চেষ্টা কৰি থাকোঁ আমি, কিন্তু সেইবিলাক বস্তু আমি কেতিয়াবা হাজাৰবাৰ বিচাৰিলেও নাপাওঁ। আমি আৰু সেই বিফলতাখিনি কেতিয়াবা আমাক হতাশ কৰি তোলে, আৰু এই হতাশাই কেতিয়াবা খুব এটা বেয়া ৰিজাল্টলৈকে পৰিণত হয়। গতিকে যদি আমি এই বিফল যেতিয়ালৈকে হৈ থাকোঁ, তেতিয়ালৈকে আমাক কেতিয়াবা একো কৰিব ইচ্ছা নাযায়, তেতিয়া এটা সহজ উপায়, আপুনি আইনাখন, আপোনাৰ যিখন ঘৰত দাপোন, সেইখনত আপুনি বাৰে বাৰে চাওক আৰু বাৰে বাৰে নিজক বুজাওক আপুনি কি কৰিব পাৰিব নিজে। তেতিয়া আপুনি এনেই বুজি নাপায়, আপোনাৰ প্ৰতিচ্ছবিটো আপুনি আইনাত আগত লৈ আপুনি নিজক বুজাওক যে মই কোনটো কৰিলে ভাল হ'ব, বা মই কিহৰ কাৰণে মই বিফল হৈ আছোঁ, যে এতিয়ালৈকে মই কিয় বিফল হৈ আছোঁ। সেই তাৰ ৰিজাল্টটো পাবৰ কাৰণে আপুনি আইনাখনক বাৰে বাৰে চাব লাগিব, বাৰে বাৰে বুজাব লাগিব, বাৰে বাৰে কান্দিব লাগিব, আইনাখনত চাই বাৰে বাৰে হাঁহিব লাগিব যে মই পাৰিম। বাৰে বাৰে আইনাত আপুনি প্ৰতিচ্ছবিটোক, যিটো আইনাত আপোনাৰ প্ৰতিচ্ছবি উঠিব, তাক বাৰে বাৰে আপুনি প্ৰমিছ কৰিব লাগিব, প্ৰতিশ্ৰুতি দিব লাগিব যে মই পাৰিম, মই হাৰি যাব নোৱাৰোঁ। গতিকে জুবিন দাই খুব এটা ইণ্টাৰেষ্টিং, খুব এটা মহৎ লোকৰ বাণী কৈছিল। তেওঁৰ বাওঁ হাতখনত লিখিছিল, আই কেন ফেইল বাট নেভাৰ ফেইলাৰ। মই পৰি যাব পাৰোঁ, কিন্তু মই বিফল হ'ব নোৱাৰোঁ। গতিকে খুব মহৎ লোকৰ খুব একদম মটিভেশ্যনেল, ইনস্পিৰেশ্যনেল কথা কৈ গৈছিল। তেওঁ লিখি ৰাখিছিল হাতত, যাক লৈ তেওঁ জীৱনটো আগুৱাই লৈ গৈছিল, আৰু অৱশেষত তেওঁ নানা ৰেকৰ্ড অভিলেখ গঢ়িবলৈ তেওঁ সক্ষম হৈছিল। গতিকে যদি তুমি যদি কিবা কাৰণত, যদি আপুনি কিবা পৰীক্ষা বা কিবা বিজনেছ হওক বা যিকোনো এটা বিষয়ত বিফল হৈ আছে, তেনেহ'লে বাৰে বাৰে আইনাখন চাওক, দাপোনখন চাই নিজক বুজাওক। আপুনি হতাশ হ'ব নালাগে, আইনাখন চাওক, নিজৰ প্ৰতিচ্ছবিটোক বুজাবলৈ চেষ্টা কৰক যে মই পাৰিম, আই কেন ফেইল বাট নেভাৰ ফেইলাৰ। বাৰে বাৰে উচ্চাৰণ হওক, ব্ৰেইনত সোমাই লওক কথাখিনি, তেতিয়া আপুনি কিন্তু সফলতাৰ ৰাস্তাটো কিন্তু খুব কঠিন, আৰু কঠিনতাৰ সন্মুখীন হ'বই লাগিব। যদি কঠিনতাৰ সন্মুখীন নহওঁ, তেতিয়া আমি সফল কেতিয়াও হ'ব নোৱাৰোঁ। তাৰ কাৰণে আমি যেতিয়াই আজি বিপদত পৰোঁ, তেতিয়া আমি ভগৱানক কওঁ যে ভগৱান, মোৰ কপালতেই যে এনেকা দুখ নেকি? গতিকে ভগৱানৰ তাত কোনো দুখ নাই, দোষ হ'ল আপোনাৰ সিদ্ধান্ত, আপোনাৰ যিখিনি আপুনি কৰি আছে বৰ্তমান, সেইখিনিৰ ভুল। না তাতে ভগৱানৰ কিবা সিদ্ধান্ত আছে, না আপোনাৰ নিজৰ সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। সেইকাৰণে আপুনি নিজক বুজাবলৈ চেষ্টা কৰক। ধন্যবাদ।